Hello everyone, good morning. স্বাগতম জনাইছোঁ সোনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আপোনালোকক ভগৱানে সকলোকে ভালে কুশলে ৰাখক। ৰাতিপুৱা উঠি এইবিলাকে কাম আৰু যিহেতুকে গম পাইছে আৰু কামবিলাক এইবিলাক ঘৰ সাৰা মোচা আৰু পৰ্দাখন ফাৰ্ষ্টতে খুলি ল'লোঁ পোহৰটো আহিবলৈ। আৰু মানে ইমানেই কি ক'ম নহয়, বতৰটো ডাৱৰীয়া কৰি আছে নহয়, আন্ধাৰ হৈ গৈছে, ৰুমবিলাক আন্ধাৰ হৈ যায়, সেইকাৰণে পৰ্দাবিলাক খুলি লৈছোঁ। তাৰপিছতে ঝাৰু দিব আছিলে, ঝাৰু দিছোঁ। তাৰপিছতে আকৌ ঘৰো মুচিবলৈ আছিলে, সেইবিলাকে কিবা কিবি কাম থাকে, যিহেতুকে কামবিলাক কৰি লৈছোঁ। ফটাফট কৰি ল'লে বেটি শুই থাকোঁতে কামবিলাক কৰি লৈছোঁ আৰু তাৰপিছতে এইবিলাকে। তাৰপৰা হাজবেণ্ডো উঠি লৈ পিনি এতিয়া মানে কি হ'ল, মই ঘৰ মুচি থাকোঁতে বেটিও উঠিলে, সেইকাৰণে তাই উঠাৰ কাৰণে কি হ'ল, হাজবেণ্ডে লগতে মানে এনেই বিচনাতে পৰি তাইক খেলাই আছে। খেলাই থাকিলে মানে তাইৰ লগত থাকিলে ধৰক মোৰ কামবিলাক অলপমান সোনকালে হৈ যায় আৰু তাইক চাই দিলে অলপমান। আৰু আনফালে গা পা ধুই আহিলোঁ, ধুই মেলি মই বনালোঁহি ৰাজমাহ বনাই ল'লোঁ। ৰাজমাহ নিচিনাহে দেই, কিন্তু ৰাজমাহ নহয়। আৰু হাজবেণ্ডক ক'লোঁ যে তুমি ঘি দিয়া ৰুটি খাবানে নোখোৱা। হাজবেণ্ডে মানে ঘি দিয়া ৰুটিটো বেয়া পায়, কিন্তু কৈছে যে কি মোৰ দিগদাৰ হয়, গম পাইছে যিহেতুকে, সেইকাৰণে কৈছে ঠিক আছে বনাই দিয়া খাম বুলি কৈছে। তো মই একেবাৰে বনাই লৈছোঁ আৰু বনাইতো সোনকালে মানে ঘৰো যাবলগীয়া আছে, সেইকাৰণে ফটাফট কামবিলাক ক্লিয়াৰ কৰি লৈছোঁ। ৰুটি বনাই লৈছোঁ দুজনৰ কাৰণে, বেছি নবনালেও হৈ যায়। আৰু তাৰপিছতে আহিলোঁ পূজা কৰিবলৈ। পূজা মেইন মোৰ, জানিছে আগৰ ভিডিঅ'বিলাক চাইছে যদি নিশ্চয় গম পাইছে। পূজা নকৰাকৈ মই একোৱেই নাখাওঁ, না চাহটো খাওঁ আৰু কেতিয়াবা খালী চাহটো, কিন্তু মানে মই মানে একো নাখাওঁ, বেলেগ বস্তু খোৱা নহয়। সেইকাৰণে পূজাটো কৰি লৈছোঁ, গলুমলুক উঠাই ল'লোঁ। পূজা কৰিবলৈ হৈছে আৰু পূজা মানে গলুমলুক উঠাই মেলি পানী আৰু মই ড্ৰাই ফ্ৰুটছ খাবলৈ দিছোঁ। তাৰপিছতে এইবিলাকে মই গলুমলুক বিচনাখন উঠাই ল'লোঁ। আৰু গলুমলুক মানে ৰাতি কি হয়, শুবলৈ ইয়াতে বিচনাতে দিয়া হয় সিহঁতক শুবৰ কাৰণে, সেইকাৰণে বিচনাখন এতিয়া ফটাফট উঠাই মানে চফা কৰি লৈছোঁ আৰু ভালদৰে চফা কৰি লৈছোঁ। আৰু মই কি কৰি জোলনা এখন তাতে ৰাখি দিছোঁ খেলিবৰ কাৰণে, খেলিলে খেলিব পাৰিব। আৰু বিচনা সৰু আমাৰ ৰাধাৰাণী বিচনাখন তাতে ৰাখি দিলোঁ ঘি লৈ পিনি তেনেকৈ। আৰু মই পূজাটো কৰি আছোঁ, তুলসী পাতটো অলপমান লৈ আহিছোঁ, যিহেতু ভোগ লগাবৰ কাৰণে তাত তুলসী পাতটো দিয়া হয়, তুলসী পাত সেইটো কাৰণে অলপমান চিঙি লৈ আহিলোঁ। লৈ অহাৰ পিছতেই পূজা কৰি লৈছোঁ। পূজা কৰি লৈ পিনি হাজবেণ্ডকো চাহ দিলোঁ, হাজবেণ্ডে চাহ খাই আছে আৰু মই এইফালে পূজা কৰি আছোঁ। পূজা কৰি লৈ পিনি এইবিলাকে কিবা কিবি যোনবিলাক কাম থাকেতো এইবিলাক নকৰিলে নহ'ব। আৰু পূজাটো কাম নহয় আৰু পূজাটো কামত নপৰে বাৰু। পূজাটো যিহৰ মানে এইটো শিৱ ভগৱান দেখিছেনে, একদম মানে মোক কৈছোঁ কি মোৰ থাপনাখন মানে সৰু যদিও যেনেকুৱা হ'লেও তাৰমানে মনৰ পচন্দৰ বুলি ক'ব লাগিব। আৰু মই বহুতেই ভাল পাওঁ পূজা কৰি, আপোনালোকে গম পাইছেই আগৰ ভিডিঅ'বিলাক চাইছে যদি। তাৰপিছতে ভোগ লগাই ল'লোঁ, বিস্কুট আছিলে তেনেকৈ দি দিলোঁ, গাখীৰ অলপমান, ৰাজমাহ অলপমান তেনেকৈ দি ল'লোঁ। আৰু অলপমান দোকান যাবলগীয়া আছিলে, এজন দাদা হয়, ধুনীয়াকৈ হাঁহি এটা মাৰি দিছে দাদাৰ লগত অলপমান কথা পাতিলোঁ, বস্তু ল'লোঁ। দাদা দেখিছিলে পূৰা তামোল চুবাই আছে। তাৰপিছতে গ'লোঁ ঘৰলৈ, গৈ আছোঁ আৰু মাক কোৱা নাছিলোঁ বাৰু যাম বুলি, মাক মানে ছাৰপ্ৰাইজ দিছোঁ আৰু তেনেকৈ। আৰু মোৰ কথা সুধি আছিলে আহিব নেকি বুলি, কিন্তু আমাৰ হাজবেণ্ডে ক'লে যে কেতিয়াবা মানে কি হ'ল, হাজবেণ্ডে যে মিছা কথা কৈ দিয়ে, এনেই ধেমালি কৰে আৰু নাই নাযায় বুলি কৈ দিয়ে। তাৰপিছতে ঘপককৈ গৈ ওলালোগৈ। তাৰপিছতে পাপাই লৈছিলে হাঁহ মাংস আৰু কোমোৰা, যিহেতুকে হাঁহ কোমোৰা বহুতেই ভাল লাগে খাই, গম পাইছে, সেইকাৰণে মই বনাই আছোঁ আৰু বিলাহী অলপমান দি ধুনীয়াকৈ টেষ্টিকৈ বনাইছোঁ। তাৰপিছতে ভাইটিয়ে কেমেৰাটো কৰি দেখাই দিছে। আৰু তাকে মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ, বাই, গুড নাইট।